আজি মানে আমাৰ প্লেন ডিষ্ট্ৰিক্টৰ বসবাস কৰা 8টা ডিষ্ট্ৰিক্ট 8টা জিলা কাৰ্বিসকলৰ দল সংগঠন আহিছে যে তেখেতসকলৰ যোৱাবাৰৰ চিফ মিনিষ্টাৰটা আলোচনা কৰিছে আলোচনা কৰি চিফ মিনিষ্টাৰে ক'লে যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা যদি চাৰ্টিফিকেট দিয়ে ST হিল চাৰ্টিফিকেট তেনেহ'লে তেওঁলোকৰো ST হিলছৰ বুলি তেখেতসকলে তাক গ্ৰহণ কৰা হ'ব গতিকে আমি আলোচনা কৰিছোঁ সবে সিদ্ধান্ত লৈছে যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা যিটো নেকি ST হিল চাৰ্টিফিকেট গ্ৰহণ কৰাতে তেওঁলোকৰ আমাক অনুমোদন জনাইছে আমিও তেওঁলোকৰ প্ৰস্তাৱৰ মতে আমিও গ্ৰহণ কৰিছোঁ আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি EC পাছ কৰি তেওঁলোকৰ প্লেন ডিষ্ট্ৰিক্টৰ বসবাস কৰা কাৰ্বিসকলৰ আমি ST হিল চাৰ্টিফিকেট দিয়াৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ এইটো এটা ঐতিহাসিক দিন বুলি ক'ব লাগিব আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বাহিৰত বসবাস কৰা 8খন জিলা প্ৰায় 4 লাখ কাৰ্বি জনসংখ্যা আছে বহুত দিন ধৰি আমি শিডিউল ট্ৰাইবছ ৰিকগনিশ্যনৰ পৰা বঞ্চিত হৈ আছিলোঁ আজি মাননীয় ডক্টৰ তুলিৰাম ৰংহাং কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CEM তেখেতে আজি আমাক আশ্বাস দিলে যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে এটা চেল গঠন কৰি পেলাই আমাক কাৰ্বি আংলঙৰ বাহিৰত বসবাস কৰা 8খন জিলা কাৰ্বিসকলৰ কাৰণে যিটো আমাক ইকুৱেল এটা ষ্টেটাছ তাৰমানে আমাক ST হিলছৰ চাৰ্টিফিকেট দিয়া আৰম্ভ কৰিব এইটো ক'লে কাৰণে আমি অশেষ ধন্যবাদ জনাইছোঁ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এনেকুৱা পদক্ষেপ লোৱাৰ কাৰণে আৰু লগতে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মাননীয় চিফ এক্সিকিউটিভ মেম্বাৰ ডক্টৰ তুলিৰাম ৰংহাংদেৱকো আমি প্লেন্স কাৰ্বিৰ হৈ পেলাই অশেষ ধন্যবাদ জনাইছোঁ এইটো চাওক এতিয়া আমিতো অন্যান্য জনগোষ্ঠীতকৈ আমি পিছপৰা এতিয়া আজি মিচিং আজি প্ৰায় 40 বছৰ ধৰি অট'নমাছ কাউন্সিল তেখেতসকলে চলাই আছে বা তিৱা আজি 35 ইয়াৰ্ছ ধৰি তেখেতসকলে কাউন্সিল চলাই আছে বা ৰাভাও তেনেকুৱা কিন্তু আমাকতো এতিয়াই দিছে তেতিয়া আমি প্ৰায় 35 বছৰ 40 বছৰ পিছুৱাই গ'লোঁ আমি অন্য জনগোষ্ঠীতকৈ সেইকাৰণে এতিয়া আমি অসম চৰকাৰক আমি আহ্বান জনাব বিচাৰিছোঁ আমাক যাতে এটা পৰ্যাপ্ত পৰিমাণে ফাণ্ড যদি আমাক দিয়ে তেতিয়াহ'লে আমি অতি সোনকালে আমিও অন্য জনগোষ্ঠীৰ লগত সিহঁতৰ তুলনাত আমিও একেলগে আগবাঢ়িব পাৰিম এইটো ৰেছপন্সটো বহুত পজিটিভ আজি তেখেতে ক'লে তো এইটো আশাকেই নহয় এইটোতো কামটো আজিকালিৰ ভিতৰতে হৈ যাব সেইকাৰণে ধন্যবাদ জনাইছোঁ